আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ মই আজি সহজতে মিহি আৰু টেষ্টি পাটিচাপ্টা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। ফ্ৰেণ্ডছ ৰেচিপিটো শেষলৈকে চাই যাব। তেতিয়াহ'লে আহক মই ৰেচিপিটো আৰম্ভ কৰোঁ। পাটিচাপ্টা পিঠা বনাবৰ কাৰণে মই লৈছোঁ এবাটি শুকান চাউলৰ গুড়ি, লগতে লৈছোঁ এবাটি ময়দা আৰু লাগিব আধা চামুচ নিমখ। এইখিনি মিহলি কৰি ল'ম। এয়া চাওক এনেকৈ আপোনালোকৰ মিহলি কৰি ল'ব। আৰু লাগিব পানী। পানীখিনি মই নৰ্মেল পানীয়ে লৈছোঁ। অলপ অলপকৈ পানীখিনি দি এনেকৈ চামুচেৰে লৰাই থাকিব। একেলগে পানীখিনি নিদিব, অলপ অলপ কৰি দিব। বহুতে আছে পাটিচাপ্টা পিঠাটো অকল ময়দা দি বনাই লয়। মই চাউলৰ গুড়ি দিয়াৰ কাৰণ টেষ্টটো বহুত ভাল আহিব। এয়া চাওক এনেকৈ আপোনালোকে মিহলি কৰিব আৰু এনেকুৱা পাতল হ'ব লাগিব। ফ্ৰেণ্ডছ আপোনালোকে এইদৰে পাতলকৈ বেটাৰটো বনাই ল'ব। এয়া চাওক বেটাৰটো মোৰ ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি ছাইডত ৰাখি দিম আৰু মই কালাৰ কৰিম, সেইকাৰণে 2 চামুচমান বাটিত মই লৈ লৈছোঁ আৰু আধা চামুচ ফুড কালাৰ মিহলি কৰি ল'ম। এয়া চাওক এইখিনিয়ে মোৰ মিহলি কৰা হৈ গ'ল। এতিয়া মই এনেকুৱা এটা বটলত সোমাই ল'ম আৰু বটলটো মুখখন এনেকৈ আপোনালোকক ফুটা কৰি ল'ব। মই বটলটোত সোমা হৈ গ'ল, ৰেডি হৈ গ'ল। এতিয়া মই বটলটো ছাইডত ৰাখি দিম। এতিয়া মই পুৰখিনি বনাই ল'ম। ইয়াৰ বাবে মই লৈছোঁ গৰম গাখীৰ 1 কাপ আৰু লগতে লৈছোঁ 1 প্লেট চুজি আৰু নাৰিকল লৈছোঁ 1 প্লেট আৰু চেনি লৈছোঁ আধা প্লেট। আপোনালোকে মিঠা যেনেকুৱা খায় এনেকুৱা দিব, কম বেছি কৰিব পাৰিব। এয়া চাওক এই গোটেইখিনি এনেকৈ মই মিহলি কৰি ল'ম। এইদৰে গোটেইখিনি মিহলি কৰি ল'ম যেতিয়ালৈকে পুৰখিনি ডাঠ হৈ নাযায়। যিহেতু ঠাণ্ডাৰ দিন, পিঠা খাই সকলোৱে ভাল পায়, তেতিয়াহ'লে অৱশ্যে এই ৰেচিপিটো এবাৰ আপোনালোকে ট্ৰাই কৰিব। এয়া চাওক আপোনালোকে চাব পাৰিছে পুৰখিনি 2 মিনিট ভজাৰ পিছত এনেকুৱা ডাঠ হৈ গৈছে। এতিয়া মই এইখিনি প্লেট এখনত নমাই ল'ম। এয়া চাওক মই প্লেট এখনত নমাই ল'লোঁ। আকৌ এবাৰ মই মিহলি কৰি লৈছোঁ। ফ্ৰেণ্ডছ আপোনালোকৰ ডাঠ হ'লে আকৌ অলপ পানী দি মিহলি কৰি ল'ব। মোৰ কিন্তু ডাঠ হোৱা নাই। টিচু পেপাৰত অলপ মই তেল লৈ ব্ৰাছ কৰি লৈছোঁ। যিহেতু মই তাৱাত বনাম, আপোনালোকে এনেকৈ ব্ৰাছ কৰি ল'ব। এতিয়া মই বটলটো দি এনেকৈ ঘূৰাই ঘূৰাই ডিজাইন এটা দি দিম। আপোনালোকে ভিডিঅ'টো দেখাৰ দৰে এনেকৈ বনাব। এয়া চাওক এতিয়া মই বেটাৰখিনি দি দিম। বেটাৰখিনি দিয়াৰ পিছত এনেকৈ চাব, এনেকৈ লৰাই দিব তাৱাখিনি অলপ। এয়া চাওক মই এনেকৈ অলপ ঘূৰাই দিছোঁ, আপোনালোকে এনেকৈ দিব। পিঠাটো 1 মিনিট হৈ যোৱাৰ পিছত এনেকৈ মই নাৰিকল চুজিৰ পুৰখিনি এক চাইডত দি দিছোঁ। দি এনেকৈ মই ওলোটাই ল'ম। ভিডিঅ'টোত দেখুওৱাৰ দৰে আপোনালোকে এনেকৈ বনাব। এয়া চাওক মোৰ এটা পিঠা বনা হৈ গ'ল। এতিয়া মই আকৌ এটা আপোনালোকক বনাই দেখাম। প্ৰথমতে মই বটলত বেটাৰখিনি দি দিছোঁ, তাৰপিছত মই এইটো বেটাৰ দি দিম। এয়া চাওক এনেকৈ দিব আপোনালোকে। পিঠাটো 1 মিনিট হৈ যোৱাৰ পিছত মই নাৰিকল চুজিৰ পুৰখিনি দি দিম। প্ৰথমটো যেনেকৈ বনাইছোঁ চেম প্ৰচেছত বাকীখিনি বনাই ল'ম। ফ্ৰেণ্ডছ আজি যদি মোৰ ভিডিঅ'বোৰ আপোনালোকক ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক নিশ্চয় কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়া মোৰ আহিব লগা ৰেচিপিবোৰ লগে লগে পাই যাব। আল্লাহ হাফেজ।